বিশ্বনাথৰ বালিচাঙত অসম গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰ মুকলি। বিশ্বনাথৰ বালিচাঙত মুকলি কৰা হয় অসম গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰ। দলংগুৰি শাখাৰ অন্তৰ্গত অসম গ্ৰামীণ বিকাশ বেংকৰ সেৱা কেন্দ্ৰটি গ্ৰাহকৰ সেৱাৰ্থে বিভিন্ন সুবিধাসমূহ উপলব্ধ হোৱাকৈ খোলা হৈছে গ্ৰাহক সেৱা কেন্দ্ৰটি। বিশেষকৈ ছাত্ৰ-ছাত্ৰী একাউণ্ট খোলাকৈ আদি কৰি অটল পেঞ্চন যোজনা, প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা, প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনাৰ উপৰিও বেংকৰ লগত জড়িত আন সুবিধাসমূহ গ্ৰাহকে লাভ কৰিব পাৰিব। আনকি আত্মসহায়ক গোটৰ টকাও জমা লোৱাৰ সুবিধা পাব বুলি গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰী চেমন শৰ্মাই জানিবলৈ দিয়ে। কেৱল মাত্ৰ পান কাৰ্ড, আধাৰ কাৰ্ড আৰু একপি ফটোৰ জৰিয়তে তাৎক্ষণিকভাৱে নতুনকৈ একাউণ্ট খোলাৰ সুবিধা পাব বুলি সদৰি কৰা স্বত্বাধিকাৰীগৰাকীয়ে ৰাইজৰ সহযোগিতা কামনা কৰিছে। উল্লেখ্য যে বালিচাংস্থিত দলংগুৰি শাখা অসম গ্ৰামীণ বিকাশ বেংকত বহু সময়ত গ্ৰাহকৰ ভিৰ হোৱা পৰিলক্ষিত হয়। এনেস্থলত বালিচাঙতে অসম গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰ এটি মুকলি হোৱাত ৰাইজৰ যথেষ্ট কষ্ট লাঘৱ হ'ব বুলি ধাৰণা কৰা হৈছে। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণৰ ৰিপৰ্ট 12 লাইভ।